মই শ্ৰী সুশীল দাস ২৭ নম্বৰ নাগৰজুলি নন ইষ্টি পৰিষদীয় সমষ্টিৰ UPPL দলৰ এজন কেণ্ডিডেট। প্ৰথমতে মই ক'ব লাগিব আজি বিশ্বজুৰি যিটো মহামাৰী, এই মহামাৰীত মোকো ভয়াতুৰ বা আতংকিত কৰিছে। আৰু মই আশা কৰিম ভাৰতবৰ্ষ তথা অসমবাসী তথা BTC-বাসীক যিটো চৰকাৰে লকডাউন দিছে বা এতিয়াও চলি আছে লাষ্ট মুভমেণ্ট, আমি প্ৰত্যেকেই মানি চলিব লাগে। কিয়নো যিটো মহামাৰী কৰোনা ভাইৰাছ, এই ভাইৰাছৰ আজিলৈকে তেনেধৰণৰ কোনো প্ৰতিষেধক স্বাস্থ্য সংস্থাই উলিয়াব পৰা নাই। তো ইলেকশ্যনটো আজি সঁচাকৈ যদি ইলেকশ্যনৰ কথাটো উচ্চাৰণ কৰোঁ দুৰ্ভাগ্য যেন লাগে। কাৰণ প্ৰথমতে যিটো মানৱ সম্পদ, আমি মানৱ জাতি আজি জীয়াই থাকিম নে নাই, এইটো এটা ডাঙৰ এটা কুৱেশ্যনৰ সন্মুখীন হৈছে। আৰু এই কৰোনা মহামাৰীয়ে যিটো নেকি মানুহৰ চলাৰ জীৱনত আপোনাৰ জীয়াই থকাৰ কাৰণে যিটো নেকি খাদ্য বস্ত্ৰ এইবিলাকৰ কাৰণে যথেষ্ট নাটনি হৈছে। মানুহ হতাশগ্ৰস্ত হৈছে। কেনেকৈ মানে পৰিয়ালসহ জীয়াই থাকিব, এইটো ডাঙৰ কুৱেশ্যন। ইফালে কৰোনাৰ আতংক। তো এইবিলাক কাৰণতে মই যদিও এজন UPPLৰ কেণ্ডিডেট, পৰিষদীয় সমষ্টিৰ কেণ্ডিডেট, মই নিজকেই মানে দুৰ্ভাগ্যজনক বুলি ভাবি মই কোনো চেম্পেইনিং কৰা নাই। কাৰো ওচৰত সেনেকুৱা যোৱা নাই। যিখিনি মানুহ মই লগ পাইছোঁ, যিটো নেকি ছ'চিয়েল ডিষ্টেঞ্চ, এইটো মই মেইনটেইন কৰিবলৈ কৈছোঁ। বিশেষকৈ যিটো নেকি গাঁও অঞ্চলত, বিশেষকৈ আমাৰ গাঁও অঞ্চল জেগা, সেই গাঁও অঞ্চলত সৰু কেঁচুৱা ল'ৰা ছোৱালীবোৰে যাতে একেলগত খেলিব নোৱাৰে, খেলা ধূলা কৰিব নোৱাৰে, বা হাত ভালকৈ চাবোনেৰে ধুই, এইবিলাক যিখিনি জানো সেই হিচাপে হয়তো পৰামৰ্শ আগবঢ়াইছিলোঁ। তো এতিয়ালৈকে আমাৰ BTD অঞ্চল মহামাৰীৰ পৰা কণ্ট্ৰলত আছে। এইটো আমি হয়তো ভগৱানক শলাগ ল'ব লাগিব, বা আমাৰো সচেতন আছে, স্বাস্থ্য বিভাগৰো সচেতন আছে বুলি মই ভাবোঁ। তো যিয়ে নহওক, এতিয়া যিহেতু আপোনালোকে সুধিছে মই ক'ব লাগিব। মই একচুৱেলি সুশীল দাস বহুদিন জাতীয় সংগ্ৰামৰ লগত জড়িত হৈ অহা ব্যক্তি, আপোনালোকে জানে। মই ইয়াতে নাগৰজুলি সমষ্টিত তাৎক্ষণিকভাৱে মোক হয়তো প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হৈছে। তো ৰাজনৈতিক প্ৰেক্ষাপটত মই হয়তো খন্তেকভাৱে আহিলোঁ, কিন্তু মোৰ মূল উদ্দেশ্য এই অঞ্চলৰ পৰা দুৰ্নীতিমুক্ত এটা সমাজ গঢ়িব লাগে। সেই সূত্ৰে মই সুদীৰ্ঘ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত NDFB প্ৰগ্ৰেছিভৰ হৈ পেছাৰ গ্ৰুপ হিচাপে পিপুল জইন একশ্যন কমিটি হিচাপে দিল্লীৰ লগত মই মাত মাতি আহিলোঁ। এটা শুভ লক্ষণ। যোৱা ২৭ জানুৱাৰীৰ পৰা এই অঞ্চলত এটা অস্ত্ৰমুক্ত সমাজ আমি মানে পালোঁ। আৰু যিবিলাক হয়তো আমাৰ সদাশয় ব্যক্তিসকলে হয়তো অস্ত্ৰ হাতত তুলি লৈছিলে, কিন্তু তেওঁলোকেও আজি এই অঞ্চলৰ উন্নয়ন, ভাতৃত্ববোধ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকেও ৰাজনৈতিক প্লেটফৰ্মত আহি গৈছে। এইটো আমাৰ কাৰণে, এই অঞ্চলবাসীৰ কাৰণে শুভ লক্ষণ। এতিয়া বিশেষকৈ BTC চুক্তি হোৱাৰ পিছত যিটো 10 বছৰ মোৰে বন্ধুবৰ আছিল, এটা সময়ত হয়তো BTF কৰিছিলে ৰবীন বালা বিশ্বাস। এই অঞ্চলৰ বেংগলী ৰাইজে, বিশেষকৈ ময়ো তাত হয়তো তেখেতক জিকাই লোৱাৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছিলোঁ। এই অঞ্চলৰ বেংগলীসকলে নতুনত্ব BTC হোৱাৰ পিছত, যিহেতু আমাৰ বেংগলীসকলৰ নিজস্ব ৰাজনৈতিক দল নাই, এনেকুৱা এটা ভাবিছিলে জাতীয় সংগঠনত কাম কৰি অহা ৰবীন বালা বিশ্বাসক যদি আমি ইয়াৰ পৰা নিৰ্বাচিত কৰিব পাৰোঁ, এই অঞ্চলৰ যিটো নেকি মানে দুৰৱস্থা, ৰাস্তা ঘাট বা যিটো উন্নয়নৰ দুৰৱস্থা, এই দুৰৱস্থাটো 100% নহ'লেও মোটামুটি 60-70% ইয়াত মানে উন্নয়ন হ'ব। ৰবীন বালা বিশ্বাসক জিকুৱাই পঠালে, তেখেতে 10 বছৰ ইয়াত ৰাজত্ব কৰিলে। আজি আপোনালোকে চাব, বিশেষকৈ মেইন এটা PWD ৰোড, যিটো নেকি কুমাৰীকাটা নেশ্যনেল হাই ৰোডৰ পৰা গোৱাবাৰীলৈকে অহা ৰোড, দুখন ব্ৰিজ আছে, মোটামুটি ধৰক আপোনাৰ 15 কিলোমিটাৰ সংলগ্ন একটা PWD ৰোড। এই ৰোডটোৰ যিটো দুৰৱস্থা আপোনালোকে মানে দেখিবলৈ পাইছে, ৰাইজেও দেখিছে। সেই ৰোডটোতে প্ৰমাণ কৰে যে যিজন জনপ্ৰতিনিধি ৰবীন বালা বিশ্বাস 10 বছৰে কাৰ্যকাল মানে কটালে BTCত, তাতেই উদঙাই পৰে যে যদি এখন মেইন ৰোড যদি তেখেতে কৰিব পৰা নাই, তেতিয়াহ'লে ইয়াতে উন্নয়নৰ কাৰণে কোনজন ব্যক্তি ইয়াত আহি ওলাব, কওক আপোনালোকে কথা। য'ত নেকি বাহিৰা মানুহ, ভাল এজন মানে মানুহ বা অফিচাৰ ইয়াত আহিবলৈ ভয় কৰে ৰাস্তাৰ কাৰণে,
আহিব নোৱাৰে, আহিলে ওলাই যাব নোৱাৰে। দুখন নদীত পানী আহিলে তাত ইয়াতে থাকিব লাগিব কাৰোবাৰ ঘৰত, এনেকুৱা অৱস্থা। যদি মানুহ ইয়াত যদি প্ৰৱেশ কৰিব নোৱাৰে, উন্নয়ন কেনেকুৱা হ'ব? আজি আপোনালোকে চাওক, লিষ্টটো হয়তো মই আজি অনা নাই, এনেকুৱা চাব, বহুতৰ এককটা পৰিয়ালৰ দুবাৰকৈ আয়োগৰ চেংচন দিয়া হৈছে, কিন্তু এটা ঘৰো হোৱা নাই। কেনেকুৱা খাইছে আৰু। এই অঞ্চলত যিটো ৰাস্তা ঘাটৰ যিটো দুৰৱস্থা, মানে একেবাৰেই মানে যিটো নেকি ঘৃণনীয় আৰু কি, লজ্জাজনক বিষয়। বেংগলী সমাজৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ এটাই জেগা, সেইটো হ'ল কাউলি, ফেমাছ কাউলি বুলি ক'লে ইয়াত বেংগলীৰ কেপিটেল বুলি কোৱা হয়। আজি সেই বেংগলী এৰিয়াত, বেংগলী জনপ্ৰতিনিধি এটা থাকাত বেংগলীবিলাকৰ এনেকুৱা দুৰৱস্থা, না ইয়াত আয়োগ হৈছে, না চাকৰি হৈছে, না ৰাস্তা ঘাট হৈছে, না জব কাৰ্ডৰ ঠিক আছে, না বৃদ্ধ পেঞ্চনৰ মানুহে পাইছে। বৃদ্ধ পেঞ্চনৰ মানে ওলাই খোৱা ৰেকৰ্ড এনেকুৱা বহুত ধৰণৰ আছে জনপ্ৰতিনিধি, স্পষ্ট ক'লা কথা এইটো। আৰু যিজন জনপ্ৰতিনিধি আজি, তেখেতৰ মাত্ৰ পাৱাৰ কেন্দ্ৰিক ৰাজনীতি। এনেকুৱা এটা অসমৰ দল নাই মাত্ৰ যিটো নেকি বদৰুদ্দিন আজমলৰ AIUDPF ৰাজনৈতিক দলত তেখেতে জইন কৰা নাই। তেখেতে কংগ্ৰেছ কৰিছে, অবৰো কৰিছে, BPF কৰিছে, BJP কৰিছে, মানে এনি আদাৰ্ছ, বাকী একো ৰখা নাই এনেকুৱা এটা প্ৰতিনিধি। তেখেতৰ এটাই কথা হ'ল কি, মই ইয়াৰ পৰা যেনেকৈ পাকে প্ৰকাৰে মানে জিকি যাব লাগে, ৰাজভোগ কৰিব লাগে, সম্পত্তি কৰিব লাগে, স্পষ্ট খোলা কথা এনেধৰণৰ আছে। তাৰপিছত এতিয়া কথা হ'ল ধৰ্মনাৰায়ণ দাস। যেতিয়া ধৰ্মনাৰায়ণ দাস যোৱা 5 বছৰ থাকিলে, তেখেতৰ ব্যক্তি হিচাপে কিন্তু তেনেকুৱা ধৰণৰ আমি হয়তো কৰাপশ্যন বিষয়টো আমি পোৱা নাই, কিন্তু তেখেতে যে কিয় কাম কৰিব নোৱাৰিলে নাজানো, দুৰ্ভাগ্যজনক। চেণ্ট্ৰেলত বিজেপি চৰকাৰ, দিছপুৰত বিজেপি চৰকাৰ, BTCত এলায়েন্স চৰকাৰ, এলায়েন্স চৰকাৰ থকা স্বত্তেও এটাই বিজেপিৰ কেণ্ডিডেট নাগৰজুলি পৰিষদীয় সমষ্টিৰ পৰা জিকিছে। তেখেতে যিটো নেকি আমাৰ নীতিগতভাৱে সাংবিধানিকভাৱে TLCC বুলি কয়, TLCCৰ মানে মেম্বাৰ, TLCCৰ চেয়াৰমেনটো তেখেত হ'ব নোৱাৰিলে। কিবা দুৰ্বলতা মই নাজানো, যিহেতু মই বিজেপি নকৰোঁ। কিন্তু আমি ভাবিছিলোঁ ধৰ্মনাৰায়ণ দাস জিকিছে, চেণ্ট্ৰেলত বিজেপি, ষ্টেটত বিজেপি কৰিব পাৰিব, কিন্তু জিৰ'। তেখেতে মই কোৱা কথা নহয়, ৰাইজৰ পৰা যদি আপোনালোকে হয়তো মেছেজবিলাক ল'লে আপোনালোকে গম পাব, তেখেতে বোধ হয় আয়োগৰ এটাও দিব পৰা নাই, বাকীটো বাদ দিয়ক। তো ইয়াতে নাগৰজুলি সমষ্টিত আজিৰ তাৰিখত হতাশগ্ৰস্ত মানুহখিনি পৰিৱৰ্তনৰ স্বাৰ্থত আছে। আমাৰ যিটো নেকি প্ৰাক্তন এপছুৰ সভাপতি প্ৰমোদ বড়োদেৱ, তেখেতে নিয়াৰেষ্ট নাগৰজুলিৰ মানে নিয়াৰেষ্ট সমষ্টিৰ মানুহ। পাব্লিকৰ এটাই কথা, যিটো নেকি মই কৈ গ'লোঁ, কাউলি টু গোৱাবাৰী ৰাস্তা বা এই অঞ্চলৰ বিশুদ্ধ খোৱা পানীৰ কথা। আপুনি চাওক, ইয়াতে গোৱাবাৰীৰ মানুহ আপোনালোকে গম পাব, গোৱাবাৰীত পানীত এনেকুৱা অৱস্থা, আজিও নিজৰৰ পৰা মানুহ পানী খায়। এই বিকশিত ডিজিটেল ইণ্ডিয়া বুলি ক'ব লাগিব, সেই দিনত আজি মানে নদীত গাৰা খান্দি পানী চাফা কৰি তাৰ পৰা আনি পানী খায় তেওঁলোকে। তে প্ৰমোদ বড়োৰ এনেকুৱা ধৰণৰ যিটো নেকি দূৰদৰ্শিতা বা শৈক্ষিক দিশত যিটো নেকি তেখেতৰ মনোনিৱেশ বা উন্নয়নৰ যিটো নেকি মনোনিৱেশ, যিটো নেকি BTR চুক্তিত তেখেতে মানে চুক্তি কৰি যিবিলাক হয়তো আঁচনি আনিবলৈ পাৰিলে, সেই আঁচনিবিলাক ইয়াতে সম অধিকাৰ সম উন্নয়নৰ বিকাশৰে ইয়াতে যিহেতু ষ্টাব্লিছ হ'ব, সেই আশাত কিন্তু এইবাৰ 27 নম্বৰ নাগৰজুলি সমষ্টিৰ মানুহ মানে প্ৰমোদ বড়োৰ যিটো দল, EPP দলৰ কেণ্ডিডেট মই সুশীল দাস, মোক নিশ্চয়কৈ ভোট দি জয়যুক্ত কৰিব। আৰু মোৰ এটাই দায়বদ্ধতা ইয়াতে, মই কোনো ৰাজনৈতিক লোভত ইয়াত অহা নাই। মোৰো লক্ষ্য উদ্দেশ্য এইটোৱেই, এই অঞ্চলত শৈক্ষিক দিশত আগবঢ়াই ল'ব লাগে, যাতায়াত ব্যৱস্থা সুনিশ্চিত কৰিব লাগে, কিছু পৰিমাণে যিটো নেকি মানে কৰ্মৰ দ্বাৰা, ইণ্ডাষ্ট্ৰীৰ দ্বাৰা দৰিদ্ৰতা দূৰীকৰণ কৰিব পাৰিব লাগিব, তেতিয়া এই অঞ্চলত মানে সমাজ ব্যৱস্থাটো গঢ় লৈ উঠিব। BPF কৰা নাই, আমি আন্দোলনকাৰী আছিলোঁ, কিন্তু আজিৰ তাৰিখত যিটো নেকি পুৰা বিশ্বত এটা যিটো নেকি এটা মানে জৰুৰী অৱস্থা বুলি ক'ব লাগিব, এটা ঘোষণা হোৱাৰ পথত, তেনেকুৱা সময়ত হাগ্ৰামাই হয়তো 17 বছৰ কৰিলে ৰাজত্ব। হাগ্ৰামাৰ যিটো নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিষয়টো মই ক'বলগীয়া নহয়, প্ৰত্যেক দলেই কিন্তু মানে এই বস্তুটো উজাৰি দিছে। ইভেন কি এটা সময়ত BJPও দিছে, কংগ্ৰেছেও দিছে, প্ৰত্যেকেই দিছে। হাগ্ৰামাৰ কাৰ্যকালৰ দিনত যে মানে বহুত দুৰ্নীতি হৈছে, এইটো স্পষ্ট মানে জল পট। আৰু এতিয়া মানে সৰ্বদলীয় বৈঠকত এনেকুৱা হৈছে, হাগ্ৰামাক যদি আকৌ মানে 6 মাহ বা 1 বছৰ কাল যদি হয়তো এক্সটেনশ্যন দিয়া যায়, কেয়াৰটেকাৰ কৰি দিয়া যায়, তেতিয়াহ'লে হাগ্ৰামাই পুনৰবাৰ এই মানে যিটো নেকি আপোনাৰ হেৰি অৱস্থা, আমাৰ জৰুৰী অৱস্থাকালীন অৱস্থাত তেখেতে বহু ধৰণৰ ইয়াতে আকৌ দুৰ্নীতি কৰিব, ভ্ৰষ্টাচাৰ কৰিব। সেইকাৰণে মই ভাবোঁ মানে BJP চৰকাৰৰ লগত এলায়েন্স থকা স্বত্তেও হাগ্ৰামাক যে কেয়াৰটেকাৰ নিদিলে, ইয়াৰে মূল এটা কাৰণ। তাৰমানে এতিয়া ডাইৰেক্ট প্ৰশাসনে হয়তো এই অঞ্চলৰ জনগণৰ কাৰণে কাম কৰিব। আৰু ইয়াত আমাৰ UPPLৰ কোনো হয়তো মতানৈক্য নাই, আমি ৱেলকাম জনাইছোঁ। ইয়াত সুস্থ সবল আৰু দুৰ্নীতিমুক্ত একটা মানে প্ৰশাসন ইয়াত মানে আহিব লাগে, আৰু সেইটোৰ আশাতেই আমি অত বছৰে হয়তো আন্দোলন কৰি আছিলোঁ বা বিৰোধ মন্তব্য আমি কৰি আছিলোঁ।
প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আমি ইলেকশ্যন কেম্পেইনিং বেছি কৰিব পৰা নাই। আজিৰ তাৰিখত মই ক'বলৈ পাৰোঁ এইটো প্ৰমোদ বড়োৰ যিটো UPPL বা তেওঁলোকৰ যিটো নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি মোৰ লগত নাগদুজুলি সমষ্টিত যিমানবিলাক জনগোষ্ঠী আছে প্ৰত্যেকটা জনগোষ্ঠীৰ মেক্সিমাম ভোটাৰ মোৰ লগত আছে। মেক্সিমাম ভোটাৰ মই এইটো দাবী কৰিব পাৰোঁ। বাকী ধৰ্মনাৰায়ণ দাস মানে পাব্লিকে জনসাধাৰণে কয় ই এটা গাঁওবুঢ়া কাম নাই, তেখেতে একো কৰিব পৰা নাই, এইবিলাক ফুটি উঠিছে। ৰবীন বালাৰ যিটো নেকি 10 বছৰ কাৰ্যকালত তেখেতে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পাহাৰ মানে ভ্ৰষ্টাচাৰ কৰি পাহাৰ সম্পত্তি কৰিছে, চাহ বাগান কৰিছে, ঠায়ে ঠায়ে মাটি সম্পত্তি কৰিছে, বহু ধৰণৰ দাদাগিৰি কৰিছে, কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে, কাৰোবাক অমুক জাতিৰ ভোট নালাগে, তমুক জাতিৰ ভোট নালাগে, এইবিলাক আজি মানে কুৱেশ্যন উঠি আহিছে নাগজুলি সমষ্টিত। আৰু মোৰ জাতীয় সংগঠন কৰা হিচাপে মই কোনো জনগোষ্ঠীৰ লগত মোৰ বেয়া ভাৱ নাই। আৰু মই ইয়াতে বিচাৰোঁ মই অহাৰ লগে লগে নাগজুলি সমষ্টিত এটা সমন্বয়ৰ ভাতৃত্ববোধৰ এটা এনেকৈ মানে সমষ্টি মানে গঢ় লৈ উঠিব। এইটো কিন্তু মোৰ মই নিজেই দৃঢ় প্ৰকল্প আৰু কি। BTR চুক্তি হ'ল দাদা, BTR চুক্তিৰ সংলগ্ন সহযোগী আন্দোলনকাৰী হিচাপে মই সুশীল দাস আছিলোঁ বাঙালী ফেডাৰেশ্যনৰ পৰা। মোৰ ইয়াত চুক্তিকাৰীসকলৰ লগত ভাৰত চৰকাৰৰ তাত স্পষ্টভাৱে কোৱা আছে, লিখিতও আছে যে BTR চুক্তি হওক। BTR চুক্তি হোৱাৰ পিছত BTR চুক্তিত যিহেতু বহুতো আঁচনি আহিব, বহুতো আমাৰ এনেকুৱা ধৰণৰ ইনষ্টিটিউট আহিছে, যেনেকুৱা তামোলপুৰ চাব ডিভিশ্যনত মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, কুমাৰীকাটাৰ ভেটেনাৰী কলেজ, আৰু এনেকুৱা এটা পথত আছে যে হয়তো 2-1 বছৰৰ ভিতৰত তামোলপুৰ এখন জিলাও এটা মানে ঘোষণা হ'ব। তো যিহেতু ইয়াতে ইমানবিলাক ইনষ্টিটিউট আহিব, বহুতো চাকৰি ওলাব, যদি হায়াৰ অথৰিটিবিলাক আমি দিবও নোৱাৰোঁ, অফিচ বিয়াৰবিলাক অন্ততঃ আমি ইয়াতে ভাতৃত্ববোধেৰে বহুত ধৰণৰ হয়তো চাকৰি বাকৰি হয়তো আপোনাৰ মেডিকেল হস্পিটেল হওক, কেঞ্চাৰ হস্পিটেল হওক, ভেটেনাৰী কলেজ হওক, DC অফিচত হওক, বিভিন্ন অফিচত আমি মকৰল কৰিবলৈ পাৰিম। এইটো মোৰ আত্মবিশ্বাস আছে। আৰু সেই বিশ্বাসটো আজিৰ যুৱচামে লৈছে। কিয় লৈছে? BTR চুক্তি আজি শৈক্ষিক জগত ডিজিটেল ইণ্ডিয়া প্ৰত্যেকেই পঢ়িছে। ইমানবিলাক ইনষ্টিটিউট যদি আহিছে, মাত্ৰ ঘৰ ইয়াত নাথাকে, কৰ্মচাৰীও থাকিব, আৰু লোকেলিটি এটা প্ৰত্যেক জেগাত প্ৰাধান্য পাবই, স্পষ্ট খোলা কথা। তো সেই বিষয়লৈ মই ভাবোঁ প্ৰমোদ বড়োৰ লগত যিহেতু মই একাকাৰ 17 বছৰেই আন্দোলন কৰিলোঁ, আৰু আমাৰ সাংগঠনিক ফালৰ পৰা প্ৰমোদ বড়ো বা NDFBৰ লগত ভাৰত চৰকাৰৰ লগত এটা আছে যে মই বঙালী কেণ্ডিডেট হোৱা হিচাপে বা বঙালী কেণ্ডিডেট নহয়, বঙালী এজন মানুহ হিচাপে মই আন্দোলনকাৰী থকা হিচাপে এই অঞ্চলত জেনেৰেল মানুহ যিখিনি অবড়ো মানুহ বুলি যিখিনি কয়, তেওঁলোকৰ কাৰণে মই অন্ততঃ মানে ইয়াতে চাকৰি বাকৰিৰ ক্ষেত্ৰত মানে 40% মই ডিমাণ্ড কৰি আগৰ পৰাই আহিছোঁ। তাৰমানে দলৰ কথা ক'বলৈ যোৱা নাই। BTCক লৈ সদায় তাৰমানে এটা খেল খেলি থাকে। স্পষ্ট এইটো চবেই জানে। ইয়াতে অবড়ো সৃষ্টি হোৱা, সেই গুৱাহাটীৰ পৰা ইয়াত মানে গুৱাহাটীৰ পৰা ৰিম'ট চলাই ইয়াতে মানে খেলি থাকে আৰু কি। তো তেওঁলোকে বুজাৰ কাৰণে চেষ্টা নকৰে। আৰু আমাৰ এইবিলাক অঞ্চল একেবাৰেই পিছপৰা অঞ্চল। এইবিলাক অঞ্চলক এনেকুৱা মানে বীজ দিয়ে কিছুমান মানে কুচক্ৰান্তকাৰী, ৰাজনীতিক কুচক্ৰান্তকাৰী, যদি ইয়াতে মানে এপছুৱে যেনেধৰণে দাবী কৰি আছে বা কি কৰি আছে, যদি পৃথক ৰাজ্য হয় তোমালোকে ইয়াত থাকিব নোৱাৰিবা, অমুক তমুক, নাগালেণ্ড মেঘালয়ৰ দৰে হ'ব, কিবা কিবি হ'ব, এইবিলাক ডাইৰেক্ট কয়। কিন্তু তেওঁলোকে ভাল মেছেজ এটা নিদিয়ে যে এইটো 6 শিডিউলটো এমেণ্ডমেণ্ট 6 শিডিউল হৈ কেনে মানে ইয়াতে হয়তো BTC হৈছিল, এইটো BTCৰ কথা। ঠিক তেনেকৈ মই যিহেতু ভিতৰত আছোঁ, বহুতো নেতা আছে, এতিয়া মানুহখিনি যে আগবাঢ়ি আহিছে UPPLত, তাৰ মূলত কাৰণ বুজি পাইছে BTC চুক্তিক সন্মান জনাই BTR চুক্তিখন হৈছে। আমাৰ যিখিনি জেনেৰেল মানুহ কথাটো কৈছে দিয়ক, জেনেৰেল মানুহৰ এটাই ভয় যে যদি মানে বড়োলেণ্ড হয় বা আজি BTR হৈছে, তাত আমাৰ মানুহ থাকিব পাৰিব নে নাই, মূলত ভয় হ'ল এইটো। আৰু সেই বস্তুটো দিছপৰীয়া মানে দুষ্ট চক্ৰকাৰীসকলে ৰাজনীতি খেলাৰ কাৰণে দিয়ে। কিন্তু এতিয়া বুজি পাইছে যে BTC চুক্তিত যিটো নেকি দফাত সন্নিৱিষ্ট হৈ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখলৈকে ইয়াতে যিসকল ব্যক্তি বসবাস কৰি আছে, ভোটাৰ তালিকাত নাম আছে, তেওঁলোক ইয়াৰ নাগৰিক। আৰু তেওঁলোক ইয়াতে মাটিও কিনা বেচা কৰিব পাৰিব। কিন্তু এটা বাধ্যবাধকতা আছে, সেইটো হ'ল আমি ট্ৰাইবেল জনগোষ্ঠীৰ মাটিটো আমি কিনিব নালাগে। আৰু এইটোত কিন্তু ময়ো একমত যে ট্ৰাইবেল জনগোষ্ঠীৰ মাটিটো কিনি আমি যে শেষ কৰোঁ, সেই জাতিটো ক'ত যাব এদিন। কিন্তু আমাৰ যথেষ্ট আছে, যিহেতু আমি 70% ইয়াতে আমি কিনা বেচা কৰিব পাৰোঁ আৰু কৰিব লাগিব। এই একৰ্ডটো BTC চুক্তিত আছিল, কিন্তু দুৰ্ভাগ্যজনক আজি 15 বছৰে BTC প্ৰশাসনে বা BTC চৰকাৰে একৰ্ডত থকা 2003 চনৰ যিটো নেকি নাগৰিকত্বৰ ভূমি দফাটো তেওঁলোকে এক্টত পৰিণত নকৰিলে। এইটো এটা দুৰ্ভাগ্যজনক বিষয়। তে যদি হয়তো ভগৱানে হয়তো আশীষ আমাক প্ৰদান কৰে, আমি পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিম। আৰু মই সুশীল দাস এজন বেংগলী কমিউনিটি তথা জেনেৰেল কমিউনিটিৰ এজন প্ৰতিনিধি হৈ যদি জিকি যাওঁ, মই প্ৰথমতে BTC চুক্তিত থকা
নাগৰিকত্ব দফা আৰু ভূমি দফা 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখলৈকে যিটো সন্নিৱিষ্ট হৈ আছে সেইটো মই এক্টত পৰিণত কৰাৰ কাৰণে মই প্ৰথমতে মাতিম। ভয় কৰিবলগীয়া নাই। মই ভাবোঁ BTR চুক্তিত এনেকুৱাকৈ দিছে যিটো নেকি দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল, আজি অৰবিন্দ কেজৰিৱাল, সেই আজি আমি কেপিটেল বুলি কওঁ, ইণ্ডিয়াৰ কেপিটেল, সেই দিল্লীতো ইমান সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া নাই। আজি মই প্ৰথমতে কৈছোঁ BTC চুক্তিক সন্মান জনাই BTR চুক্তিত এনে এটা বস্তু দিছে, বড়োসকলক মানে সাংস্কৃতিক বা সাংবিধানিক কিছু অধিকাৰ দিয়াৰ বাদে বড়োসকলক বা ট্ৰাইবেলসকলক ব্যক্তিগতভাৱে একো দিয়া নাই। যিখিনি দি আছে ইয়াতে মানে বিভিন্ন জনগোষ্ঠী, বিভিন্ন ভাষাভাষী মানুহৰ কাৰণে এই বস্তু দিয়া গৈছে। যেনেকুৱা আজি যদি ধৰক আপোনাৰ NIT তাতে বড়ো বুলি তাতে কোনো হেৰি নাই, ট্ৰাইবেল বুলি নাই যে অকল ট্ৰাইবেলবিলাকে তাতে পঢ়িব পাৰিব, তাতে মেৰিট বেচিছ সকলোৱে পঢ়িব। তামোলপুৰ মেডিকেল কলেজত যদি 100 যদি মানে বেমাৰী থাকে, যদি আমি পাৰ্চেণ্টেজ ৱাইজ চিন্তা কৰোঁ 30 জন যদি হয়তো তাতে ট্ৰাইবেল মানুহ ইনক্লুড হৈ থাকে, 70 জন কিন্তু নন ট্ৰাইবেল তাত এডমিশ্যন হৈ থাকিব। ঠিক ভেটেনাৰী কলেজত যদি 100টা গৰু যদি ট্ৰিটমেণ্ট কৰিবলৈ যায়, তাত 30টা যদি হয়তো বড়ো মানুহ যায়, 70টাই কিন্তু জেনেৰেল মানুহ যাব। কাৰণ পপুলেশ্যন পেটাৰ্ণ ৱাইজ সকলো বস্তু ডিষ্ট্ৰিবিউট হৈ আছে। গতিকে ইয়াত ভয় কৰিবলগীয়া একো নাই। BTR চুক্তিত যিটো দিছে বা যিটো হয়তো চুক্তিকাৰীসকলে বা ভাৰত চৰকাৰে কৰিবলৈ আছে, মই ভাবোঁ শিক্ষাৰ দ্বাৰাই 20 বছৰ পিছত ইয়াতে IAS, IPS, ACS, ডক্টৰ, ইঞ্জিনিয়াৰ আমি সীমাহীনভাৱে পাম। সেইটো কোনো ট্ৰাইবেল নন ট্ৰাইবেল বুলি কথা নাই, মেৰিট বেচিছত প্ৰত্যেকেই পাব। এই অঞ্চলত যিটো নেকি আজিৰ যুগত যিটো নেকি অন্ধবিশ্বাসে মানে গ্ৰাস কৰিছে, যেনেকুৱা দিছপুৰীয়া মানে ৰজাঘৰৰ কিছু কুমন্ত্ৰণত আমি এতিয়া ফুলি থাকোঁ, 10-15 বছৰ পিছত সেইবিলাক ইয়াতে ম্লান হৈ যাব, পাত্তা নাপাব। শিক্ষাৰ এটা এনেকুৱা ধৰণৰ এটা প্ৰগ্ৰেছ ইয়াত হ'ব, আৰু ইয়াত যিটো নেকি দৰিদ্ৰ দূৰীকৰণ ব্যৱস্থাটো হৈ যাব। কাৰণ বিভিন্ন জেগাতো ইনষ্টিটিউট হৈ আছে, আমাৰ ল'ৰা ছোৱালীবিলাক গুজৰাট যাব নালাগিব, বেংগালোৰ যাব নালাগিব, ইয়াতে হয়তো তেওঁলোকে কাম কৰিব। আৰু প্ৰমোদ বড়োজীৰ যিটো মেথড, আমি মিনি ইণ্ডাষ্ট্ৰীবিলাক ইয়াত পাতিম, ইয়াত পাতাৰ লগে লগে আমাৰ মানুহখিনি গুজৰাট বেংগালোৰত যায় তেওঁলোকে মানে শংকাত থাকিব নালাগে।